हेलो दोस्तों आमार यूट्यूब चेनेल प्रथमतो अসমীয়া ভিডিঅ' तो আজি আমি এই ভিডিঅ'ত এক্সপেৰিমেণ্ট কৰিবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমি সকলোৱে জানো যে যদি উতলা তেল বা মোমবাতি যদি পানী ঢালি দিয়া হয় তেতিয়াহ'লে অলপ হ'লেও জুইৰ সৃষ্টি হয় কিন্তু আমি আজি এই ভিডিঅ'ত ইউনিক আৰ্মি লেভেলত এক্সপেৰিমেণ্ট কৰিম All. Ready guys, ready. Experiment koriba ready. Oite dekho. তেতিয়াহ'লে আহক আৰম্ভ কৰোঁ আমি আজি দুটা বস্তু এক্সপেৰিমেণ্ট কৰিম প্ৰথমতে এই খোৱা তেলখিনিৰ লগত তাৰপিছত আমি এই মোমবাতিখিনিৰ লগত এক্সপেৰিমেণ্ট কৰিম তো আপোনালোকে চাই থাকক प्रथमते आमी এই তেলখিনি ঢালি লম ইয়াত ঢালি কিনে গৰম কৰিম তো তেলখিনি আমি প্ৰয়োজন অনুসৰি ঢালি লৈছোঁ এতিয়া গৰম হোৱালৈকে ৰখিব লাগিব প্ৰথমতে তেলখিনি গৰম কৰি উতলাই লৈছোঁ আৰু তাত পানী ঢালি দিয়াৰ কাৰণে আমি ৰেডি কিন্তু আপোনালোকক সেইখিনি দেখুওৱা নহ'ল সেই গৰম তেলখিনিত ডাইৰেক্টলি তো পানীখিনি ঢালিব নোৱাৰি সেইকাৰণে আমি এটা বাঁহৰ সহায়ত পানী ঢালাৰ কাৰণে উপযোগী কৰি ল'লোঁ আমি সকলোবিলাকে ৰেডি কৰি ল'লোঁ তাৰপিছত যি হয় আপোনালোকে চাই থাকক আৰু পানী ঢালাৰ আগতে মই এটা সেৱা এটা জনাই ল'লোঁ যাতে আমাৰ এক্সপেৰিমেণ্টখিনি ভালে হয় সেইকাৰণে বাকী চাই থাকক আপোনালোকে ৰেডি 1 2 3 Ready guys, ready, one. Guys, success! Successful, guys! তেলখিনিৰ লগত আমাৰ এক্সপেৰিমেণ্ট কৰা হ'ল এইবাৰ আমি কৰিম মোমবাতিৰ লগত তো আপোনালোকে চাই থাকক আৰু এটা নিচিনা মাৰি হতে হ'ল এইবাৰ আমি এই মোমবাতিখিনিৰ লগত কৰিম মানে মোমবাতিখিনি প্ৰথমতে গলাম তাৰপিছত আমি ইয়াৰ ওপৰত পানী ঢালি দিম তো কি হয় চাই থাকক নহ'লে এই মোমবাতিখিনি আমি ইয়াত প্ৰথমতে গৰম কৰি ল'ম গৰম কৰি কিনে গলাই ল'ম তাৰপিছত পানী ঢালি দিম
এইটো ভিডিঅ'ত লাইক টাৰ্গেট ৰাখিছোঁ 30টা মোৰ আপোনালোকৰ ওপৰত বিশ্বাস আছে যে আপোনালোকে নিশ্চয় কৰি দিব আমাৰ প্ৰথমবাৰৰ মমবাতিখিনি আমাক যিমানখিনি গৰম লাগিছিল সিমানখিনি গৰম হোৱা নাছিল পিছৰখিনি চাই যোৱা দেখিলে নহয় আপোনালোকে আকৌ এবাৰ দ্বিতীয়বাৰ কাৰণে মমবাতিখিনি গৰম কৰা হ'ল আমি সকলোৱে মমবাতিখিনি এনেকৈয়ে গৰম কৰি আছিলোঁ তাৰ মাজতে হঠাৎকৈ মানে জুইখিনি আগুৰি ধৰিলে মানে আৰু আমি ৰৈ নাথাকি মানে সেই এক্সপেৰিমেণ্টলৈ আগবাঢ়িলোঁ ৰেডি হৈছে দেখা এইটোৱে আছিল আমাৰ আজিৰ এক্সপেৰিমেণ্ট ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি নতুন ভিডিঅ' পাবলৈ হয় তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আগন্তুক ভিডিঅ'ৰ বাবে জয় হিন্দ জয় অসম